আজি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত। এতিয়া আমি শৰাইঘাট দলং পাৰ হৈ গৈ আছোঁ, কিন্তু আজি আমি চিধা নাযাওঁ, অলপ একা বেকাকৈ যাম। নিশ্চয় আপোনালোকে থাম্বনেইল দেখি গম পাইছে ক'ত গৈ আছোঁ। বৰ্তমান আমি আছোঁ শৰাইঘাট দলঙৰ ওপৰত আৰু পাৰ হৈ গৈ আছোঁ আমি উত্তৰ পাৰলৈ। কিন্তু আজি আমি চিধা নগৈ আমি অকণমান বেকাকৈ যাম। এইখিনি হ'ল আপোনাৰ হাজো চক বুলি কয়, বা কোনোবা সেইখন আপোনাৰ চেকপোষ্ট বুলি কয়। তো এই চেকপোষ্ট অংশ আমি পোৱাৰ লগত আমি চিধা নগৈ আমি বাওঁফালে যিটো ৰাস্তা আছে আমি সেই বাওঁফালৰ ৰাস্তাটোৰে আগুৱাই যাম। এই বাওঁফালৰ ৰাস্তাটো তাৰমানে হাজো নলবাৰী যিটো ৰাস্তা, সেই হাজো নলবাৰী ৰাস্তাৰে আমি অগ্ৰসৰ হ'লোঁ। আজি আমি এখন নতুন জেগালৈ গৈ আছোঁ। আমি আগবাঢ়ি আহিলোঁ। এইখিনি অকণমান আগুৱাই গ'লে আপুনি দেখা পাব ইয়াতে যিখন আপোনাৰ শৰাইঘাটৰ যিখন যুদ্ধ, সেই যুদ্ধৰ স্মৃতিত ইয়াতে এখন সৰু পাৰ্ক আছে আৰু সেই পাৰ্কখন ওচৰত এখন ধুনীয়া গণেশ মন্দিৰো আছে। তো আমি সেই ৰাস্তাটোৰে গৈ আছোঁ আজি। হাজো নলবাৰী যিটো ৰাস্তা, সেই ৰাস্তাটোৰে আমি আজি অগ্ৰসৰ হৈছোঁ। তো ক'লৈকে গৈ আছোঁ, কিয় গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, চব আপোনালোকক ডিটেইলছ দেখাম। ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় আপোনালোকৰ ভাল লাগিব। এইখিনি জেগা হ'ল সেই শৰাইঘাট ৰণৰ স্মৃতি যিখন উদ্যান সেইখন আছে, আৰু সন্মুখত এয়া গণেশ মন্দিৰ। তো আমি এইটো ৰাস্তাৰে আগুৱাই গৈ আছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, খুব ধুনীয়া ৰাস্তা, দুয়োকাষে সেউজীয়া গছ গছনি। আজি 15 আগষ্ট, আৰু 15 আগষ্টৰ দিনটো ভাবিলোঁ পৰিয়ালৰ সৈতে ক'ৰবাত অকণমান ওলাই যাওঁ। সেই হিচাপে মই আৰু মোৰ পৰিয়ালৰ সকলো সদস্য মিলি আজি আমি গৈ আছোঁ হাজোত থকা পুৱামক্কা যিখন দৰগাহ শ্বৰীফ আছে তাত। ইয়াত আপোনালোকে দেখা পাইছে পুৱামক্কা দৰগাহ শ্বৰীফলৈ যোৱা ৰাস্তা, আৰু এইটো বাওঁফালে ৰাস্তা, এইফালে ঘূৰিলে এইটো মুখ্য তোৰণটো, আৰু সেই ৰাস্তাৰে আমি আগুৱাই যাম। এই তোৰণৰ তলেদি আমাৰ গাড়ী আগবাঢ়ি গ'ল, আৰু কি ধুনীয়া পাহাৰীয়া এটা ৰাস্তা, একা বেকাকৈ এই ৰাস্তাৰে আমি অগ্ৰসৰ হ'লোঁ। চাওকচোন পৰিৱেশটো কি ভাল লাগিছে, চবফালে সেউজীয়া একা বেকা ৰাস্তা যদিও কিন্তু একদম মনোমোহা, ভাল লাগিছে। কিন্তু গোটেইটো সেউজীয়া হৈ আছে। আজি বৰষুণ নাই, ৰ'দ আছে, গৰমো আছে, আৰু আমি এই একা বেকা ৰাস্তাৰে অগ্ৰসৰ হ'লোঁ। ধুনীয়া, ভাল লাগিছে পৰিৱেশটো, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। কিন্তু এটা ডাঙৰ কথা হ'ল ৰাস্তাত আমাৰ গাড়ীখন বেয়া হৈ গ'ল। তো আমি অলপ সময় ৰখিব লগা হ'ল, টায়াৰ চেঞ্জ কৰিব লগা হ'ল। হয়তো কিবা এটা ডাঙৰ বিপদ হ'লহেঁতেন, তাৰ পৰা আমি ৰক্ষা পৰিলোঁ। যিকি নহওক, গাড়ীখন ঠিক কৰাৰ পিছত আমি আকৌ এই একা বেকা ৰাস্তাৰে আমি অগ্ৰসৰ হ'লোঁ, আৰু লাহে লাহে আমি পাহাৰৰ ওপৰলৈ উঠি গ'লোঁ। এইখন একচুৱেলি গৰুৰাচল পাহাৰ বুলি কোৱা হয়। তাৰ ঠিক ওপৰত আছে পুৱামক্কা। সেই পুৱামক্কা দৰগাহলৈ আজি আমি গৈ আছোঁ। খুব ধুনীয়া এটা পৰিৱেশ। তাতে আমি ফাৰ্ষ্ট গ'লোঁ যেতিয়া, খুব ধুনীয়াকৈ ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা আছে, কাৰ পাৰ্কিঙৰ ব্যৱস্থা। সেই কাৰ পাৰ্কিঙৰ সেইখিনি আমাৰ গাড়ীখন আমি পাৰ্কিং কৰিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া। যদিও গৰম আছে, কিন্তু সেউজীয়া গছ গছনি বতাহৰ কাৰণে ভাল লাগিছে। আৰু এয়া গাড়ী পাৰ্কিং কৰি দৰগাহলৈ যোৱাৰ, ওপৰলৈ যোৱা এই ৰাস্তা, সেই ৰাস্তাৰে আমি অগ্ৰসৰ হ'লোঁ। তো আহক এই ভিডিঅ'টোত এই দৰগাৰ ভিতৰত যিখিনি অংশ আছে, কেনেকুৱা কি আছে, গোটেইখিনি আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব।
আজিৰ এই বিশেষ দিনটো আমি সপৰিয়ালে দৰবাৰত উপস্থিত হৈ বিশ্ব শান্তিৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিলোঁ আৰু অৱশেষত আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু যাত্ৰা আৰম্ভ কৰাৰ আগে আগে আমি ওচৰত যিবিলাক সৰু সুৰা দোকান আছে তাৰ পৰা কিছুমান স্মৃতি হিচাপত সৰু সুৰা বস্তু কিনিলোঁ। আপুনি ইচ্ছা কৰে তাৰ পৰা সৰু সুৰা বস্তু কিনিব পাৰে আৰু তাৰপিছত আমি আমাৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, বা যদি আপোনাৰ কিবা মতামতো আছে আপুনি জনাব পাৰে। নিশ্চয় মই সেই বিষয়ত আগলৈ আৰু ভিডিঅ' বনাম।